Hello friends, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল দীপাস ব্লগ এণ্ড কিচেন। তো আমাৰ মানে হঠাৎ খানা খোৱাৰ প্লেনিং হৈ গ'ল। মানে ভণ্টিহঁত লগ লাগি ভণ্টি ভাইটিহঁত লগ লাগি সকলোৱে আজি মানে ভণ্টিৰো ডিউটি নাছিলে, সকলোৱে মানে কামত ব্যস্ত থাকেতো সেইকাৰণে আজি সকলোৰে ছুটি ছানডে উইথ ফাণ্ডে, সেইকাৰণে মানে হঠাৎ খানা খাম বুলি প্লেনিং কৰিলোঁ। তো এতিয়া হাজবেণ্ডে বজাৰত গৈছে আৰু কি কি আইটেম আছে আপোনালোককো দেখুৱাম। আজিৰ ভ্লগটো মানে পূৰা এনজয় কৰিব গৈ আছোঁ যিহেতু সকলোৱে লগ লাগিম আজি। আৰু এইয়া মাটি পেলাইছে পূৰা ভেটিটো পুতিবৰ কাৰণে, আৰু মানে সম্পূৰ্ণ পেলোৱা হৈ গৈছে পূৰা। এয়া গোটেইখিনি ফাৰ্ম হৈ যাব আৰু এইখন এখন ফাৰ্ম। আগতে আপোনালোকক এইখিনি ঠাই দেখুৱাইছিলোঁ, আগতে এইখিনিত খেতি কৰিছিলোঁ। তো এতিয়া এইবোৰ চব উঠাই দিয়া হ'ব। এয়া জলকীয়া, বহুত ধুনীয়াকৈ লাগিছে জলকীয়াকেইটা। আৰু এইডাল তিতকেৰেলাডাল বহুত খোৱালে, এতিয়া আৰু মৰিয়ে যাব ধৰিছে, বয়স হ'ল তিতকেৰেলাডালৰ। আৰু এয়া সৰু সৰু তিতকেৰেলা লাগি আছে, মাজে মাজে বজাৰতো দিছোঁ বেচিবৰ কাৰণে। ইমান লাগিছে মানে। পানীলাও লাগিছিলে, পানীলাওডালো পূৰা শুকাই গ'ল, এতিয়া নাই। তো আজি মানে হঠাৎ মানে খানাৰ প্লেনিংটো এইকাৰণে হ'ল, ভণ্টিও ডিউটি নাছিলে, তাইও মানে ঘৰতে আছে, সেইকাৰণে আজি গোটেইবোৰ লগ লাগিলোঁ। সেইকাৰণে হঠাৎ প্লেনিং হ'ল খানা খোৱাৰ প্ৰস্তুতি এতিয়া মানে চলাম আৰু লাহে লাহে। গধূলিও হৈ আহিছে, তো আজি ভ্লগটো একদম গধূলি ষ্টাৰ্ট দিছোঁ। আৰু বতাহো দি আছে, ধুনীয়া বতাহ বলি আছে। বতৰ বেয়া, ৰাতিলৈ বৰষুণ আহিব চাগে। গধূলি হ'লে এই বাটটোত ফুৰিব একদম ধুনীয়া, ঠাণ্ডা ঠাণ্ডা। আৰু এইয়া চাওক বতাহ একদম কি ধুনীয়াকৈ বলি আছে। আৰু ভণ্টিহঁত ফুৰি ফুৰি আহি আছে। সন্ধিয়া হ'ল, ময়ো চাকি জ্বলাই ল'লোঁ আৰু এতিয়া চাহ বনাওঁগৈ। চাকি জ্বলাই আহিলোঁ, সন্ধিয়া হ'ল আৰু এতিয়া চাহ বনাওঁ, চাহ খাওঁ সকলোৱে। দেউতাও ভৰি হাত ধুই আহিছে। আৰু দেখুৱাই দিওঁ ক'ত বনাম আমি খানা, সকলোকে এবাৰ ঠাইটো দেখুৱাই দিওঁ। এয়া আজিৰ খানা বনোৱা ঠাইখিনি। তো মায়ে অকণমান আগত মুচি কাচি থৈ গৈছে বৰ ধুনীয়াকৈ, আৰু এয়া খৰিও ৰেডি কৰি থৈ গৈছে, আৰু বনোৱাহে কথা আৰু। আৰু এয়া চাওক পিছপিনেও এখন চালি দিয়া আছে ধুনীয়াকৈ, সৰুকৈ বাৰাণ্ডা এইখন। তো বৰষুণ চৰষুণ আহিলে অকণমান প্ৰব্লেম হয়, বিশেষকৈ আমাৰ মানে যেতিয়া মুৰ্গী যায় তেতিয়া তাৰে ফাৰ্মৰ বাচনবোৰ ধুই পখালি থ'বলৈ অকণমান প্ৰব্লেম হৈ আছিলে, য'ত ত'ত পৰি আছিলে। এতিয়া আৰু কোনো কথা নাই, ধুনীয়াকৈ সজাই পৰাই থোৱা আছে। আৰু এয়া চাওক মুৰ্গী আৰু হাঁহৰ পোৱালি, মানে মুৰ্গীটোৱে হাঁহৰ পোৱালিকেইটা দিছে, কণী দিছিলে সেইকাৰণে। তো চানা বেলেগ, মাকো বেলেগ। তো ইয়াৰ পৰাই যাওঁ, নহ'লে ভয় খাব। মানে খানা বুলি ক'লে মানে টোপনি ভাগৰ চব পিনে একো নোহোৱা হৈ যায়। তো এতিয়া মানে খৰাহি লৈছোঁ, প্ৰথমে দালিটো বহাই থৈ দিম, দালিটো হৈ থাকিব। টোপনি ভাগৰ একদম নোহোৱা হৈ গৈছে খানা বুলি কোৱাৰ লগে লগে। তো ভালো লাগে, সকলোৱে লগ হৈ খোৱা যায় যেতিয়া। তো মই এতিয়া দিয়াচলাই আৰু পলিথিন লৈ যাওঁ তাতে জুই লগাবৰ কাৰণে। এয়া আমাৰ খানাৰ যোগাৰ, চাউল, দালি, পিঁয়াজ, বিলাহী, মাংসৰ কাৰণে। আৰু এয়া এইপিনে জুইও উঠিছে লাহে লাহে। মই লৈ ল'লোঁ নিমখ, তো নিমখৰ লগতে আৰু এটা বস্তু লৈ লওঁ। এয়া লৈ ল'লোঁ মাহপাতো লাগিব। এয়া ভণ্টিহঁতে কাটি আছে ভিতৰত সৰু আলু, শুকান ভাজিৰ কাৰণে। বাহিৰত বহিবলৈও ঠাই নাই, সেইকাৰণে ভিতৰতে কাটিব দিছোঁ। এয়া আদা নহৰু চেলাই আছে, আৰু এয়া পিঁয়াজ, আলু, বিলাহী। এয়া দালিখনো হৈ গ'ল, সিজিছে, এতিয়া উতলি আছে। লাহে লাহে মই আৰু সম্ভাৰ দিম, জগাৰখিনি কৰি লওঁ, পিঁয়াজ চিয়াজ কাটি লওঁ। এয়া চাওক আমাৰ টিকলাৰ উৎপাত, মানে তাৰ লগত খেলিবৰ কোনো নাই, সকলো বিজি, সেইকাৰণে সি নিজে নিজে খেলি আছে একদম পেহীয়েকৰ চলিৰ লগত। আৰু এয়া ভাইটিক চাওক পূৰা মুখ চুখ ঢাকি আছে মই কেমেৰা লোৱাৰ কাৰণে। পিনে ভণ্টিহঁতে আলু চেলাই আছে, লাজ কৰে কোনো এটাও মুখ নেদেখুৱাই। তো মই আহিলোঁ, অকণমান চাই গুচি আহি আছোঁ। ইপিনে আৰু হ'বই, দালিটোও সিজিল। এয়া মাংস ধুই আছে, ব্ৰইলাৰ মাংস। তো সকলোৰে ফেভাৰেট ব্ৰইলাৰ। খানা বুলি ক'লে এয়া আদা নহৰু মেইন, মাংস মেইন। তো মই এইকাৰণে আদা নহৰু পিচিব আহিছোঁ। তো সোনকালে হ'ব, বতৰো বেয়া, নহ'লে আকৌ লাইন গুচি যাব।
এইপিনে হৈ গ'ল, আদা নহৰু পেষ্ট কৰি দিলোঁ মই সোনকালে। আৰু এতিয়া সকলোৱে মিলি চাহ খাম। আৰু এয়া চাহৰ যোগাৰ আনি পেলাই গাখীৰ, ভুজিয়া, মটৰ আৰু এয়া বিস্কুট। তো মই চাহটো বনাই লওঁ, সকলোকে দি লওঁ। গাখীৰ দিয়া চাহ ভণ্টিয়ে আনি দিছে। মই গাখীৰ দিয়া চাহত ইমান এক্সপাৰ্ট নহয়, সেইকাৰণে অকণমান চাহপাতি বনাই থাকোঁ। অকণমান দিছোঁ। মই বাহিৰত চাহ দি থৈ আহিলোঁ আৰু এতিয়া ময়ো চাহৰ আড্ডাত জইন দিওঁ। এয়া চলিছে চাহৰ আড্ডা। এয়া দালিখিনি হৈ গ'ল আৰু এইবাৰ বহাব শুকান ভাজিখিনি। আলুত দিয়াৰ কাৰণে এয়া তো তাতে ভাজিব পাহৰি গ'ল, এতিয়া মই ইয়াতে ভাজিম। এয়া আলুখিনি প্ৰায় সিজিছে, বাদামখিনিও মিক্স কৰি দিলোঁ আৰু এয়া বনাই থকাৰ মাজতে এটা মিচিকিয়া হাঁহি। চাউল ধুব ওলাইছোঁ। দুটা প্ৰেছাৰ কুকাৰত বহাই দিম, কাৰণ এটাত বহালে ফুল হৈ আহিব। চাউলটো মই একেবাৰে ধুই লৈছোঁ। ডাঙৰ প্ৰেছাৰ কুকাৰত বনাম আৰু এটা সৰুত বহাই দিম। ফুলত বনাম বুলি ভাবিছিলোঁ, কিন্তু বহুত দেৰি হৈ যাব। দালি, ভাজি, ভাত সকলো হৈ গ'ল আৰু এতিয়া একদম শেষত মাংস বনাব লৈছে। এয়া চাওক, বনাই থকাৰ মাজত আমাৰ কমেডি এক্সপ্ৰেশ্যনবোৰ। ভেজিটেৰিয়ান চিকেন। এয়া গাইজ আজিৰ মুখ্য আকৰ্ষণ মাংস। একদম শেষত বনোৱা হৈছে মাংসটো। মাংসৰ টুকুৰা এটা লাষ্টত বজি গ'ল, অৰ্মি আছিল। মোটামুটি হৈ গ'ল ভাত আঞ্জা, আৰু মানে মাংসৰ আঞ্জাখন উতলি আছে, সেইটোৱে লাষ্ট। ফ্ৰেণ্ডছ, এয়া ভাত, এয়া ডিছ ৰেডি কৰি থৈ দিছোঁ। এয়া দালি আৰু এয়া মাংস। ডিছখন পূৰা লাগি ধৰিছে। এয়া মাংসৰ কালাৰ একদম ধুনীয়া হৈছে। আৰু এয়া ভাজি। সন্ধিয়াৰ পৰতে আৰম্ভ দিছিলোঁ বনোৱা, আৰু এতিয়া 11টা বাজিল, বহুত ৰাতি হ'ল আৰু বহুত ভোকো লাগিছে। আৰু এতিয়া মই ভাত সাজি আছোঁ, ভণ্টিয়ে ভাজি দি আছে আৰু ইপিনে মানুহজনে মাংস বিলাই আছে। দিয়ক খাই লওঁ, খাই লৈ পিনে আকৌ লগ পাম। হৈ গ'ল আৰু এতিয়া সময় হৈছে 12টা, আৰু সকলো মানে চাফ চিকুণ কৰি থৈ আহিলোঁ। তো বহুত ৰাতি হৈ গ'ল, এতিয়া শুওঁ। তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। আমাৰ হঠাৎ হোৱা প্লেনিং আৰু মিলিজুলি এসাঁজ খালোঁ। তো ভাল পালে নিশ্চয় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মৰম দিব। বাই বাই, গুড নাইট।